নমস্কাৰ, সকলোকে শুভ নৱবৰ্ষৰ শুভেচ্ছা জনাই মই মোৰ স্বৰচিত এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম মাতৃহীন মোৰ জীৱন যন্ত্ৰণা। জুই আৰু জুই, উষ্ণ ৰংগা তাপ, তাতে মোৰ দেহা জ্বলিছে অনবৰত। অসহায় আৰু অসহায় এন্ধাৰ বাট, চিঞৰি চিঞৰি ক্লান্ত হোৱা ব্যৰ্থ। প্ৰবল নিঃশ্বাস প্ৰবাহৰ সেই ক্ষণেই বুকুখনত এটা কথাই খামুচি ধৰে, মাতৃহীন মোৰ জীৱন যন্ত্ৰণা। বাস্তৱিক জগতৰ এয়া বিশেষ উপহাৰ। শক্তিৰ ভাণ্ডাৰ সযতনে আছিল মা তোমাৰ দুহস্ত আৰু দুনত্ৰ। আজি অৰাজকতাৰ পৃথিৱীত মই শূন্য, পৰিচয় কলা আখৰেৰে পৰাজয় আৰু পৰাজয়। হাতৰ পৰিৱেশৰ অস্পষ্ট দৃশ্য, সকলোৰ আগত মই সস্তা দামত বিক্ৰীত। তথাপিও উপহাৰত মাথো ঘৃণা, অৱহেলা, ভুল, বেয়া, আনকি সকলোৰ মৃত্যুৰ কাৰণ মই। আঙুলিয়াই ঘাত প্ৰতিঘাত হৃদয়ত মাৰে, তই অজ্ঞানী, অলক্ষী, মূৰ্খ, তৰ্কযুদ্ধে। মাতৃহীন মোৰ জীৱন যন্ত্ৰণা, থমকিৰল নীৰৱ একান্তে দুচকুৰ প্ৰাণেৰে। প্ৰতিবাৰ আগুৱাই যোৱাৰ দৃঢ় প্ৰতিজ্ঞা কৰোঁ, কিন্তু ভাগ্যৰ জগতে